হিমন্ত বিশ্বক আপোনালোকে নিদিব। চেছ কৰিলে অসম, খতম কৰিলে, ঘৰে ঘৰে কাজিয়া লগালে, পাৰ্টি পাৰ্টি কাজিয়া কৰিলে, গাঁৱে গাঁৱে কাজিয়া লগালে। আগতো মিলামিলি আছিলে চব, এতিয়াতো মিলামিলি নাই। কি কৰিলে চিফ মিনিষ্টাৰ? সেইবোৰ কাম নেকি? কোনোবা কাৰোবাক তেওঁ মানুহ কোনোবা ক'ৰবাত ধৰিলে, কিবা এটা মাৰিলে, বেয়া কাম কৰিলে, সেইটো ধৰি দিলে, এতিয়া জেললৈ পঠালে, কথা নাই বতৰা নাই। সংগঠনক ফটককৈ ধৰিব, পটককৈ জেললৈ পঠিয়াব। এইটো পাৱাৰ থাকিলে এইবিলাক মই মণ্ডালি কৰিব নেকি? সেইকাৰণে চিফ মিনিষ্টাৰ বনাইছিলে নেকি আপোনাক? পুলিচৰ লগত ৰাইজৰ মত বিৰোধ নকৰিব। আপোনাক পাৰ্মিশ্যন নলগাই ক'তো প্ৰতিবাদ কৰিবলৈ যাওঁতে পিটন দিব নোৱাৰে। কোনো পুলিচ অফিচাৰ, কোনো SPI তাক অৰ্ডাৰ দিব নোৱাৰে বিনা আপোনাৰ অনুমতিত। গম পাইছে নাই? চৰকাৰ আৰু চিফ মিনিষ্টাৰ হ'ম বুলি এনেই অযথা আপুনি এইবোৰ কৰি নাথাকিব। যিটো আপোনাৰ কৰ্তব্য সেইটো কৰক। কি কাৰণে আপুনি ল'ৰা মাৰিছে? কি কাৰণে ল'ৰা মাৰিছে? আমাৰ নিচিনাবোৰক মাৰক না। আমাৰ নিচিনা য'তে মাৰিম তাতে মৰিম। মাৰ খাই ঘূৰি নাহোঁ কেতিয়াও। আপুনি অসম জ্বলাবলৈ চেষ্টা নকৰিব। ইমান ধৈৰ্য ধৰি আছে ৰাইজে, ইমান ধৰি আছে নিউ জেনেৰেশ্যনে। ধৈৰ্যচ্যুত নকৰিব, আলবাল গান নাথাকিব আপুনি। গম পাইছে নাই? মই বিজেপি ছাপৰ্টাৰ হয়, মোক ইয়াত চবেই বেয়া পায়। মই বিজেপি ছাপৰ্টাৰ হয়, আজি মই অৱস্থা নাই মোৰ। মই ৰিটায়াৰ হোৱাৰ পিছত একো মোৰ একদম যিখন কৰিলে একোৱেই নকৰে। হিমন্ত বিশ্ব সোমালে ন? হিমন্ত বিশ্ব নোহোৱা হ'লেও, আপুনি নোযোৱা হ'লেও তেওঁৰ ডেড বডি আনিলেহেঁতেন, গোটেইখিনি কৰিলেহেঁতেন। আপুনি নিজে নিজে এনেকৈ সোমাই চব কৰি আছে। কাকো আপুনি দিয়া নাই কিয়? কোনো এজন মিনিষ্টাৰক আপুনি নাম কমাবলৈ দিয়া নাই, কোনো এজন মিনিষ্টাৰক কাম কৰিবলৈ নিদিয়ে, কোনো কথা ক'বলৈ নিদিয়ে। আপুনি অকল আপোনাৰ নামটো হ'ল, আপোনাৰ তলত মানুহ নাছিলে নেকি? পঠিয়াইছিলে, তেওঁলোকৰ নাম দেখোন কোনেও লোৱা নাই। আপুনি কিয় মাজত ইমানকৈ সোমাই থাকে? আপুনি অৰ্ডাৰ দিলে হ'ল। আপুনি চব নেকি? প্ৰত্যেক কথাটো একদম ৰিক্সা ওলাবা, ঠেলা ওলাবা, একদম হাই লেভেলৰ চামকানুলৈকে আপুনি চবতে মাজতে আপুনি সোমায়। চিফ মিনিষ্টাৰ তেনেকৈ সোমায় নেকি? আপোনাৰ কাম কি আছে? আপোনাৰ কাম যিখিনি কৰিবলগীয়া আছে সেইখিনি কামত থাকক না আপুনি। আপোনাৰ ৱেটটো আপুনি ৰাখক। কি ৱেট আছে আপোনাৰ? কোন চৰকাৰ হ'ব, কোন মুখ্যমন্ত্ৰী হ'ব, লকআউট আমাৰ নহয়, আমি নাজানো। বিজেপি চৰকাৰ নহয়, মই কৈ দিলোঁ বিজেপি চৰকাৰ নহয় বুলি। শুনি লওক ভালকৈ। আৰু ৰাইজক কৈছোঁ, মই নমস্কাৰ কৰি কৈছোঁ, যিখিনি শাস্তি দিলে বিজেপি হওক, বিজেপি পাৰ্টি বুলি নহয়, গোটেই ৰাইজক যিখিনি শাস্তি দিলে, যিখিনি কৰিলে, আৰু আপোনালোকে কেতিয়াও আশা নকৰিব বা আপোনালোকে হিমন্ত বিশ্বক আপোনালোকে ভোট নিদিব। বিজেপি চৰকাৰক দিব, যদি বেলেগ মিনিষ্টাৰ হয় সেইটো বেলেগ কথা আছে। আমি চিফ মিনিষ্টাৰ সেইকাৰণে বনাইছিলে নেকি মই মাতালি কৰিবলৈ? চিফ মিনিষ্টাৰ মই মাতালি কৰিব নোৱাৰে। আমি অইলত ইমান দিনত চাকৰি কৰিলোঁ, কোটি কোটি টকা আপোনাৰ নিচিনা মই ঘটিব পাৰিলোঁ। মই কৈ দিছোঁ, মই কোনোবাই নহয় যদি মোক কওক নহয় বুলি। চবেই জানে মই যে কোটি কোটি টকা কমাব পাৰিলোঁ। কি কাৰণে নকমালোঁ? কি কাৰণে ওপৰত দালানত নুঠিলোঁ? ৰিটায়াৰ হোৱাৰ পিছত যি এখন গাড়ী ভাল গাড়ী লৈছোঁ, ৰিটায়াৰ হোৱাৰ পিছতহে ল'ব পাৰিছোঁ, আগতে নোৱাৰিলোঁ ল'ব। ঘৰ এখন বনালে, নতুন গাড়ীখন ল'লে লাজ লাগে। আচল কিজনী কয়, এইটোৱে টকা খালে, এইটো টকা মাৰিলে, হা দেখা, সেইটোৱে ভয় লাগে। ল'ৰা ছোৱালী কওঁ, তোমালোকে ভালকৈ থাকা, ভালকৈ মই যেনেকৈ দিওঁ তেনেকৈ খোৱা, অধিক মই কৰি নিদিওঁ। কাৰণ মোক চাই আছে ৰাইজে কি কাম কৰিছে। মই ভাল কাম কৰিছোঁ, বেয়া কামটো কৰিলে বেছি হৈ যাব। সেইকাৰণে আপুনি যিবিলাক আপোনাৰ পত্নী প্ৰেমত পৰি যিখিনি কৰি আছে, চি লাজ লাগে। আপুনি এইখিনি চব মুখেৰে